মই বিশেষ মানে চৰকাৰৰ লগত এইটোৱে অনুৰোধ কৰিব বিচাৰো বাকি কথাবিলাক আকস্মিক ঘটনা ঘটি গ'ল এটা লাইনে দি এইটো কৈ গৈছে নিজৰ ঘৰৰ মালিক যোনজনী আছিল তাই মই এইটোৱে ক'ব চৰকাৰৰ লগত অনুৰোধ কৰিব বিচাৰো যোনটো আমাৰ ফায়াৰ ব্ৰিগেড বুলি কয় আগুন বুজোৱা গাড়ী এইটো আমাৰ অকল ৰুণিখাতা বিচিডিসি নহয় যোনটো আজি ঘটনা হৈ গ'ল এইটো ৰুণিখাতা বিচিডিসি হয় অকল ৰুণিখাতা বিচিডিসি নহয় প্ৰত্যেক মানে থানা যত যত থানা আছে তাত এটা ফায়াৰ ব্ৰিগেডটো প্ৰয়োজন কিয়নো সব মানে বিচিডিসি বা গাঁৱত কিবা এটা এনেকা ঘটনা ঘটি যায় যেতিয়া মানে ৰাজ্যৰ মানুহ ওচৰত নাথাকে আজি আমাৰ বজাৰ দিন ইয়াত মানে উইকলি বজাৰ দিন কাৰণে আমি ইয়াত আজি বাসি গৈছো মানে যিমান ৰাজ্য আছিল আহি কাম হেক কৰাৰ পিছতেহে আমাৰ ফায়াৰ ব্ৰিগেডটো আহিছে কিয় নাহিব কাৰণ আমাৰ এই আহতে বহুত দূৰ কাজল গাঁৱৰ পৰা আহে আহতে ৰেডি হতে আমাৰ ইয়াত প্ৰায় আধা ঘণ্টা লাগি যায় আধা ঘণ্টাত মানুহ যদি ৰাজ্যৰ মানুহ নাথাকে ঘৰৰ ফ্যামিলি ডাঙৰ নাথাকে তেনেহলে আমাৰ ঘৰত কিবা দুৰ্ঘটনা ঘটিব পাৰিছিল আজিও হ'ব হয়তো পাৰিছিল ইয়াত আছিল কাৰণে আজি বাচিছো মই চৰকাৰৰ লগত এইটোৱে অনুৰোধ কৰো কি আমাৰ ৰুণিখাতা বিচিডিসি মানে থানা এটা ফায়াৰ ব্ৰিগেডটো দিয়ে কিয়নো এনেকে আগত তিনিটা ঘটনা ঘটি গ'ল যোনটো এই গাড়ীটোৱে আইছে চাগে নাজানো চৰকাৰে গম পায় এইটোৱে অনুৰোধ বিশেষ মোৰ অনুৰোধটো মানে হাত জোৰ কৰি অনুৰোধ কৰিছো আমাৰ থানাত এটা গাড়ীটো দিয়ক কি হৈছে মানে আজি ৰাতিপুৱাই কাৰণৰ জৰিয়তে মানে কিবা কিবি কৰাতে মানে ফট কৰি ধৰি গ'ল এতিয়া বাহিৰত যাওঁতে মানে আগুনটো মানে বেছিকৈ বাঢ়ি তেনেকুৱা ব্ৰাষ্ট হৈছে মানে ডাইৰেক্টলি ব্ৰাষ্ট হৈছে তেনেকুৱা মানে আজি ৰুণিখাতা আমাৰ গাঁও মানে বাজাৰৰ ওচৰত ঘৰ হয় ইয়াতে মানে এই ঘটনাটো হৈছে আৰু মই এটা কথা ক'ব বিচাৰিছো যে এই ধৰণৰ ঘটনা আমাৰ এই এলেকাত কমসে কম 6-7টা মান হৈছে মানে কেতিয়াবা সিলিন্ডাৰ ফাটি যায় কেতিয়াবা কাৰেণ্টৰ পৰা আগুন লাগি যায় তেনেকুৱা আমাৰ এই এৰিয়াত 6টা না 7টা হৈছে ঘটনাটো মই বিশেষকৈ মানে আমাৰ চিৰাং ডিস্ট্ৰিক্ট ডিসি ছাৰক আৰু ফায়াৰ বিভাগক অনুৰোধ কৰিছো যে যাতে আপোনালোকে আমি ৰুণিখাতা ইউনিট তৰফৰ পৰা আমি অনুৰোধ জনাইছো যে আমাৰ ইয়াত এটা ফায়াৰ ব্ৰিগেডৰ মানে কিবা এটা ব্যৱস্থা কৰি দিব লাগে আৰু লগতে মানুহৰ মাজত কি কেনেকৈ মানে সজাগতা মানে কি গ্যাস টেংকি দ্বাৰা কেনেকৈ মানে কি বস্তু নকৰিলে মানে আগুনটো নজ্বলে এটো মানে এৱেৰনেছ নাই মানুহৰ আৰু কাৰেণ্টৰ মানে বিষয়ত ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট লগতে আমাৰ ফায়াৰ ডিপাৰ্টমেন্ট মিলি মানুহক এটা সজাগতা আনিব লাগে এটোৱে আৰু আপোনালোকে দেখিবলৈ পাইছে যে কিমান মানে ঘৰৰ এটা কিবা হৈছে ধ্বংস হৈছে বস্তুখিনি বহুতখিনি বস্তু আছিল লাখ বস্তু মানে ধ্বংস হৈ গ'ল আৰু এটোৱে ক'ব বিচাৰিছো যে যাতে চৰকাৰে এই বিষয়ত অকমান গুৰুত্বপূৰ্ণ দৃষ্টি দিয়ে কিয়নো মানে এটা মানুহে বহুত কষ্ট কৰি বস্তুটো জমা কৰে নিজে বনায় এটো আমাৰ মামাৰ কি মানে পুৰণি এটা ঘৰ আছিল এই দুৰ্ঘটনা দি আমি সকলোৱে দুখিত হৈছো আৰু এতিয়া ফায়াৰ ব্ৰিগেড আহিছে কিন্তু কি হয় যেতিয়া ঘটনা শেষ হোৱাৰ পিছত আহিলে নহয় এতিয়া অকমান এডভান্স আহিব লাগে আৰু এই সুবিধাটো আমি আমাৰ দূৰ হয় আহতে হিয়তৰ দেৰি হৈ যায় যদি অসৰতে কিবা এটা থাকে তেনেহলে আগন্তুক দিনক এই ধৰণৰ ঘটনাটো নহব এটো আমি ক'ব বিচাৰিছো